হাজবেণ্ডে তো আমি গৈ আছোঁ মৰাণলৈ এতিয়া বৰ্তমান দুলীয়াজান পালোহি এইফালে বেটি আৰু হাজবেণ্ড বাছত গৈ আছোঁ আমি হাজবেণ্ডে নাহৰকটীয়ালৈকে এৰিব যাব আমাক তো এতিয়া আমি দুলীয়াজান পালোহি আছে দুলীয়াজান বিশাল মেগামাৰ্ট আপোনালোকে আহিব পাৰে ভাল ইয়াতে বস্তুবিলাক ইমানে লৰিছে নহয় নাহৰকটীয়া পাই গ'লোহি নাহৰকটীয়া বাছত বহি আছোঁ খেতি কৰি হৈছে অকলে অকলে আহিলে বহুত দিগদাৰ হয় কিন্তু উপায়ো নাই মানুহজনে মানে ছুটি নাপালে অকল আজি দিনটোৰ কাৰণে ছুটি পাইছিলে সেইকাৰণে নাহৰকটীয়ালৈকে থ'ব আহিলে নাহৰকটীয়াৰ পৰা এতিয়া মই বাছত অকলে গৈ আছোঁ আৰু মা আহিব মৰাণৰ পৰা লৈ যাব মোক আহি পাই গ'লোহি এইফালে খোলা হৈছে এইফালে মায়ে নিবলৈ আহিছে আমাক অলপ কিবা এটা খাই লওঁগৈ নকয় এতিয়া মৰাণ ডেইলি বজাৰ কিবা চব্জি লওঁগৈ অলপ এইফালে আগত আছে বৰমাকো লগ পালোঁ টাউনতে বৰমায়ো বোলে চব্জি ল'ব কিবা আৰু আমিও অলপ কিবা চব্জি লৈ লওঁ এইফালে চেংমৰা আনিবলৈ আহিছোঁ এইখিনি চেংমৰা দুমুঠিয়ালে হ'ব না হ'ব আৰু এতিয়া আমি সোমাইছোঁ পাৰ্লাৰত জোন পাৰ্লাৰ মৰাণতে আছে মায়ে থ্ৰেডিং কৰি লৈছে তাৰপিছত মই কৰিম আৰু পাৰ্লাৰত সোমাইছিলোঁ থ্ৰেডিং কৰিবৰ কাৰণে থ্ৰেডিং কৰি হ'ল তাৰপিছত এতিয়া আমি এখন টুকটুক ভাড়া কৰি লৈছোঁ কাৰণ চব্জি বজাৰ বেগেহেঁতি একদম পূৰা ফুল হৈ গ'ল আমি সেইটো কাৰণে গাড়ীত যাবলৈ দিগদাৰ দেখাম ৰ'বা আকৌ সেইটো কাৰণে টুকটুক এখন ভাড়া কৰি লৈছোঁ কিছুমান আন্ধাৰ আহিছে অকণমান এইফালে আহাব মা হয় বেটি বৰমা একদম চব্জি বজাৰ উঠাই লৈ আনিছে বৰমাই একদম বেগে চিগে মানে আৰু জেগাই নাই আৰু টুকটুকখনত ৰৈ আছোঁ আমি নবৌ আৰু দাদা আহি আছে তাহাঁতি উঠিব পাঁচটা আমি ভাড়া কৰি লৈ গৈছোঁ ঘৰলৈকে আৰু এইখন আছিল আমাৰ অভাৰ ব্ৰিজ ৰামপুৰ আগৰ যোৱা ৰাস্তাত আছে অভাৰ ব্ৰিজখন কি কৰিছা কি কৰিছা মই ঘৰ পালোহি পূৰা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ হয় আমাৰ ঘৰ
নেক্সট ভিডিঅ'ত দেখাম মোৰ গাঁওখন কেনেকুৱা। সেইটো হৈছে বৰমাহঁতৰ ঘৰ, একেখন চোতালে হয়। আৰু এইটো হৈছে আমাৰ ঘৰ। আমাৰ ঘৰটো বনাই আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এয়া বেটি ভাত ৰেডি হৈ গ'ল। মাছ অলপ দিম, গোটেই পিচ নিদিওঁ বাৰু, অকণমান ইয়াৰ পৰা ভাঙি দিম। আলু, কচু আৰু গাজৰ দালি দি তাইক এতিয়া অকণমান খুৱাই দিম। মাছ খোৱালে, মাছ তাইক আগত এদিন খুৱাইছিলোঁ, আজি আকৌ খুৱাইছোঁ। গোটেই পিচ নিদিওঁ বাৰু, অলপ খাম তাইক। বেটিয়ে মাক পাই একদম এৰি দিয়াই নাই, ইমান দেৰি হৈ গ'ল তাই শুবলৈ। টোপনি মানে আছে, কিন্তু শুবলৈ বিচৰা নাই, মাৰ লগতে থাকিব বিচাৰিছে। তো এতিয়া বহুত ৰাতিও হ'ল, তাই কি কৰে বা। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই। লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰি দিব। আজিলৈ গুড নাইট।